ওরা শুনাচোন ক'ত গলানো কি হলে কওকচোন আমাৰ মাজনী এতিয়ালৈকে কলেজৰ পৰা আহিব নাই নেকি আপোনাৰ যে কিছুমান কথা নহয় তাই কলেজলৈ গৈছে তাই কিবা ফুৰিবলৈ যোৱা নাই নহয় ঘৰখনত ছোৱালীজনী নাথাকিলে হুলস্থুল লগাই দিয়ে তোমালোকৰ কিছুমান কথা নহয় কিছুমান কথা তোমালোকে বুজি নোপোৱা আজিকালি দিনকালবোৰ বহুত বেয়া সেইকাৰণে তাইক লৈ মোৰ বহুত চিন্তা হৈ থাকে কিজনী তাই কিবা বিপদতে পৰে আপুনিও যে কিছুমান কথা কই নহয় তাই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয় কলেজ শেষ হ'লে তাই ঘৰলৈ আহিব আপুনি চিন্তা কৰিব নালাগে তোমালোকৰ সেইটোৱে ডাঙৰ দোষ তাই এতিয়া সৰু ছোৱালী হৈ থকা নাই সেইটো ময়ো গম পাওঁ তাই এতিয়া ডাঙৰ হৈছে আৰু গাভৰু হৈছে সেইকাৰণে তাইক লৈ চিন্তাটো বেছি হৈছে মোৰ হ'ব দিয়ক ইমান চিন্তা কৰিব নালাগে তাই কলেজৰ পৰা আহি পাবৰ হৈছে মোৰো ভাত ৰন্ধা হ'লে মই ভাতখিনি বাৰু আপুনি গাটো ধুই আহক মাজনী নাই যেতিয়া আমিও অলপ আপুনি যে নহয় ৰাস্তাৰাম বোলা বস্তুটো নাই আমাৰ এওঁ যে লাজটো বেছি একো বুজি চুজিয়ে নাপায় মানুহে বুঢ়া হৈছো মনটো এতিয়ালৈকে বুঢ়া হোৱা নাই নহয় কি ভাই সাগৰিকা ইটাকলে নাহিয়ে বনাইয়ে তাকেতো কাৰোবাৰ লগত লিলিমে কৰি আছে নেকি ক'বা নোৱাৰোৱে তাকেতো এই 2টা বজাতে তাই মোক আহিবা দিছে ইটাকলৈকে ৰখাই থৈ দিছে দেখিছা না এই ইমান সময় ৰখি থাকিব পাৰি নেকি তাই আজি ভাই যাবি ৰ তাই 8 গুচি যাবি দে তই চিন্তা কৰিবা নেকি তাই অলপ সময় ৰ তাই আহিবাৰে আহিছে যাবি দে তই দীপশিখা পটাপট বল না সি আহি কিজানি ৰখি আছে তাক 2টা বজাতে টাইম দিছিলো এক্সট্ৰা ক্লাছটো থকাৰ কাৰণে দেৰি হৈ গেল সি মোক ফোন মাৰি আছে উমেশা না পটাপট বল গৰিকা ৰচোন তো কথা তই এতিয়া সঁচাকে ভাল পা না কি কথা কয় তই ভালতো পাই আছা কিন্তু তোৰ ঘৰত মায়ের দেউতাৰে মান্তি হ'ব না মান্তি হ'ব লাগিব মান্তি কেনেকে নহ'ব সি মোক কত বছৰে ভাল পাই আছে তাক মই এৰি যাম নেকি মই এৰবা নোৱাৰো তাক নহয় ঠিকে আছে তোৰ ভাল পোৱাটো সফল হওক মই তাকে প্ৰাৰ্থনা কৰোঁ ভগৱানৰ আগত তো সেইকাৰণে মই ভাল পাওঁ তই যে মোক ছাপোৰ্ট কৰা চব ক্ষেত্ৰতে সেইকাৰণে ভাল লাগে সেই দীপশিখা বল যাওঁ ইয়াতে দেৰি নকৰোঁ আহি কিজানি ৰখি আছে মোক ইয়াতে দেৰি কৰিলে আৰু ইফালে কি মোবাইল চাই আছে সাগৰিকা আহিছে দেখো আহিছি ৰ এতিয়া আহিলে মই যাব পৰা আহিছো যাবি ৰ কি ইমান দেৰি কৰিলা টাইম ৰখা নেকি সেই 2টা বজাৰ পৰা তোমাক ৰখি আছো ইমান সময় ৰখা থৈ না সাগৰিকা তোৰতে কথা পাত মই যাওঁ দে যাওঁ নাৰীও বহুত টাইম ৰখা আপোনাৰ খং কৰিব যাওঁ দে সাগৰিকা দেখো আহিছে মই যাই থাকো দে অলপ কথা পাত কি ৰখি আছা তাই গৈছি যে তাইৰ লগতে লাইনটো বা তই আজি ইমান ক্লাছ কৰিলি না মই তেতিয়াৰ পৰা তোক এতিয়া ৰখি আমনি লাগি গৈছি আৰু না এই কলেজৰ ল'ৰাকেইটালৈ মুখ খুজাইছিলি তোৰ যে কিছুমান কথা নহয় মোক হাত মাৰি কথা নকৰিলে তো নহয়ে না তোৰ লগত আজি মই কথাই নাপূজা যা হেত পাগলী তোৰ যে কিছুমান কথা নহয় অলপ ধেমালিও কৰিব নোৱাৰি তোৰ যে খংটো নাকৰ আগতেই থাকে যা পাগল ঐ শুনচোন এই তোক অলপমান তামচাহে কৈছো তোক আৰু অলপ তামচাহে কৰিব নোৱাৰি এই সেইগিলাখান বাদ দি এই ইয়াতে অলপমান বহি লৱা আজিৰ পৰা যদি নাম কথা কওঁ নহয় তোক কিন্তু মই নামটো নকওঁ বিদ্যা নকওঁ আজিৰ পৰা কোনো দিনে নকওঁ এতিয়া তাতে বহি লওঁ অলপমান সঁচাই নকতো বিদ্যা নকওঁ তোৰে শপত এখন ভৰি দুখে বিদ্যা নহয় মোৰ পাগলটো আহা বৌৱাটো হয় তই কি সদায় ফালতু কৰি থাকছো নেকি ভৱিষ্যতৰ কথা নাভাবা কি কথা হয় তোক ভাল পোৱা আজি 5 বছৰে হ'ল ইমান বছৰ ভাল পাই মই তোক আৰু পাৰিম নেকি এই পাগলী তোৰ আৰু আজি কি হ'ল মই সঁচা কথাই কৈছো অলপ চলপকৈ মোৰ ঘৰত বিয়াৰ কথা চলি আছে যদি মোক মা দেউতাই বেলেগৰ লগত বিয়া দেই মই কিন্তু মৰি যাম সাগৰিকা তই চব কথা জানাই আমি একেখন স্কুলত একেলগে পঢ়াৰ পিছতো মই মোৰ স্কুলীয়া জীৱনটো ত্যাগ কৰি পেলাইছিলোঁ কাৰণ মই যাতে তোক কেইবছৰমান কাম কৰি যাতে মই তোক মোৰ ঘৰলৈ নিবা পাৰোঁ আৰু মোৰ ঘৰৰ অৱস্থাটোতো গমেই পা আৰু যদি মই একো ইনকাম নকৰোঁ তোক মই ঘৰলৈ কেনেকৈ নিম সেইকাৰণে মই এই 5 বছৰটো কিবা এটা ইনকাম কৰি নিয়াৰ কাৰণে মই সেই স্কুলীয়া জীৱনটো মই ত্যাগ কৰি গৈছিলোঁ মই চব কথা বুজি পাওঁ নয়ন কিন্তু নহ'ব লগা কিবা এটা হ'ব বুলিহে মোৰ ভয় লাগে সেই পাগলী ইমান চিন্তা কৰিব লগা একো নাই ভগৱান আছে নহয় ভগৱানে আমাৰ একদিন হ'লেও চকু মিলি চাবই দুয়োটাক একদিন হ'লেও মিলন কৰিবই তুমি ইমান চিন্তা কৰিব নালাগে আমি এতিয়া ঘৰত যাওঁ বলতে ব'লা মা মা ক'ত আছে তই মা ক'ত আছে তই ইমান মাতি থাকিব লাগে তোক কি হ'ল কিয় এনেকৈ চিঞৰি আছ মা ভাত হৈছে না নাই মোৰ কিন্তু বহুত ভোক লাগছি হৈছে যা পাকঘৰত ভাত বাঢ়িয়ে থৈ দিছোঁ
তোৰ দেৰি হ'ব বুলি ভাবিয়ে দেউতাৰা আৰু মই ভাত খায়ে ললো দে পিছে মা মই গাটো ধুই আহো দে আহি কিনে ভাত কেইটা খাম যা হেল্ল' অ বীৰেন কৌ বহুত দিনৰ মূৰত ফোন কৰিলিয়ে কি খবৰ তোৰ ভাল না খবৰ অ কি সঁচাই নেকি কি ক এই তই বহুত ভাল খবৰ এটা দিলিয়ে ময়ো এইটো কথা কম বুলি বহুত দিনৰ পৰা ভাবি আছিলোঁ হয় নেকি দে পিছে বাদ দি পিছে কোনদিনা আহিবিনো আমাৰ আপিটো চাবা হয় নেকি দে আহিবি অ দে চাল শুনা কি হলনো কিয় এনেকৈ চিঞৰি আছে এই এটা বহুত ডাঙৰ কথা আছে বহাচোন বহা আজি নহয় মোৰ মনটো বহুত ভাল লাগি আছে কিয়নো মই মনত পুহি ৰখা ডাঙৰ সপোন এটা পূৰণ হবলৈ যাই আছে কি সপোননো আমাৰ লগত বীৰেনজী একেলগে খেলা ধূলা কৰিছিলো তোমাক সকলো কথা কৈছোৱে দেখোন তুমি পাহৰি গেলা নেকি মনত পৰিছে তাতে কি হলনো তেওঁৰ যে এটা ল'ৰা আছিল বহুত ভাল দেখাতো ধুনীয়া বিৰাট ভদ্ৰ আমাৰ মইনা তাতে গতাম বুলি ভাবি আছো বহুত দিনৰ পৰা আজি হঠাৎ সি ফোন কৰি কিনে মোক সেইটো কথাই কৈ দিলা কি কোৱা সঁচানে সঁচা তাতকৈ ডাঙৰ খবৰ আৰু কি জানানে কি কওকচোন যোৱা বছৰ বোলে সি ল'ৰাটোৱে টেটত চাকৰিও পাইছে সেনেহান ভাল ঘৰ এখনত দিব পাৰিলে আমাৰ মাজনীক আমাৰ কাৰণেনো কি লাগে ন এই হ'ব দিয়া তাই সেইখন ঘৰত ৰাজৰাণী হৈ থাকিব পাৰিব পিছে তেওঁলোক আমাৰ ঘৰলৈ কেতিয়া আহিব ৰবিবাৰে আহিব ৰবিবাৰে ল'ৰাজনৰো স্কুল বন্ধ থাকে আৰু টাউন বাপেক পুতেক দুয়ো একেলগে আহিব কি কোৱা এইটোতো বহুত ভাল খবৰ তেনেহলে আমি দেওবাৰলৈ আয়োজন কৰিব পৰা হৈছোৱে হৈছোৱেতো ব'লা আমি এতিয়া কামে কাজে লাগি যাওঁ বলক